আজি মই ক'বলৈ ওলাইছোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধুৰ চিলনীৰ জীয়েকৰ সাধু নামৰ সাধুটি। চিলনীৰ জীয়েকৰ সাধু। এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন বস্তু আছিল, কিন্তু ল'ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালী পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা ভাৰী হ'লত কুমাৰে ঘৈণীয়েকক ক'লে, যদি এইবাৰো তই ছোৱালীকেহে পাওঁ, তেন্তে মই ঠিক কৈছোঁ তোক নগাত বেচিম। গিৰিয়েকৰ কথাত ঘৈণীয়েকে বৰ ভয় খালে। ল'ৰা পাবৰ ওচৰা ওচৰি হ'লত কুমাৰৰ ঘৈণীয়েকৰ মাকৰ ঘৰলৈ গ'ল। কিন্তু কি দুৰ্কপাল, এইবাৰো তাইৰ ছোৱালী এজনীহে উপজিল। ছোৱালী উপজা দেখি ভয়ত কুমাৰণীৰ অণ্ঠ-কণ্ঠ শুকাই গ'ল। সেই দেখি তাইৰ গিৰিয়েকে বুজি পোৱাৰ আগেয়ে তাই তেতিয়াই লৰালৰিকৈ ছোৱালীজনীক এটা চৰুত ভৰাই ফটাকানিৰে ঢাকি ঢুকি আন এটা চৰুৰে তাৰ ওপৰত সাফৰ দি নৈত উটাই দিলে। চৰুটো নৈত উটি গৈ আছে। এনেতে নৈৰ পাৰত কাপোৰ ধুই থকা ধোবা এটাই চৰুটো দেখি তাত কি আছে চাওঁ বুলি সাঁতুৰি গৈ সাফৰটো মেলি দেখিলে নকৈ হোৱা কেঁচুৱা ছোৱালী এজনী তাতে ভৰাই কোনোবাই উটাই দিছে। ধোবাটোৱে ছোৱালীজনী তুলি ল'বৰ মনেৰে সাফৰটো গুচাই চৰুটো ধৰি লাহে লাহে সাঁতুৰি বামৰ ফালে টানি আনোতেই হঠাৎ এজনী চিলনীয়ে থাপ মাৰি চৰুটোৰ পৰা ছোৱালীজনীলৈ গুচি গ'ল। এজোপা আহঁত গছৰ আগত চিলনীজনীৰ বাহ আছিল। তাই ছোৱালীজনী সেই বাহতে থলেগৈ। কণমান ৰূপহ ছোৱালীটি দেখি চিলনীৰ বৰ মৰম লাগিল। সেই দেখি তাই ছোৱালীজনী তুলি তালি ডাঙৰ দীঘল কৰিবলৈ মনতে ঠিক কৰিলে। দিনৌ চিলনীয়ে জ্বৰে পৰা যি ভাল খোৱা বস্তু পায় থাপ মাৰি লৈ আহি ছোৱালীজনীক খুৱায়। এইদৰে চিলনীয়ে লাহে লাহে তাইক ডাঙৰ দীঘল কৰিলে। কাৰোবাৰ ঘৰত ভাল ৰিহা মেখেলা ৰ'দত শুকাবলৈ দিয়া দেখিলে চিলনীয়ে সেইবোৰ থাপ মাৰি লৈ আহি জীয়েকক পিন্ধিবলৈ দিয়ে। এদিন ৰজাৰ জীয়েক এজনীয়ে নৈৰ ঘাটতে গাৰ অলংকাৰ পাতিবোৰ সুলকাই থৈ নৈত গা ধুবলৈ নামিছিল। এনেতে চিলনীয়ে থাপ মাৰি সেই অলংকাৰবোৰ লৈ গুচি আহি জীয়েকক পিন্ধিবলৈ দিলে। এইদৰে ফণি, আৰ্চি, সেন্দুৰৰ টেমা, তেলৰ বাতি চিলনীয়ে য'তে যি পায় তাকে নি জীয়েকক দিয়ে। ছোৱালীজনী লাহে লাহে গছৰ ডালতে ডাঙৰ হ'ল আৰু ৰূপত অপেশ্বৰী যেন হ'ল। এদিন চিলনীয়ে জীয়েকক ক'লে, আই, তই এতিয়া ডাঙৰ হৈছ। মই সদায় তোক অকলে এৰি থৈ দূৰলৈ যাওঁ দেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে। আজিৰ পৰা মই গ'লে তোৰ ভয় চয় লাগিলে বা থিতাতে লগা হ'লে তই মোক এইদৰে মাতিবি। মই ততালিকে আহি উৰি তোৰ আগতে পৰিম। আহঁতৰ পাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। এদিন দুপৰীয়া চিলনীৰ জীয়েকে গছৰ ডালতে বহি মূৰ আচুৰিছে। এনেতে এটা সদাগৰ সেইপিনে কৰবালৈ যাওঁতে ৰ'দত ভাগৰ লাগি সেই গছজোপাৰ তলতে জিৰাবলৈ বহিল। সেইডোখৰ ঠাইত জনপ্ৰাণী নাই। কৰবাৰ পৰা এডাল চুলি উৰি আহি সদাগৰৰ কোলাতে পৰিল। সদাগৰে চুলিডাল দেখি আচৰিত মানি তুলি লৈ বৰ দীঘল যেন দেখি জুখি চালে। চুলিডাল
হাত দীঘল। সদাগৰে ক'ৰ পৰা ইমান দীঘল চুলিডাল আহিল বুলি চাৰিওফালে চাই একো নেদেখিলে। এনেতে গছৰ ওপৰলৈ সদাগৰৰ চকু গ'ল। তেওঁ দেখিলে এজনী দীপ-লিপ ছোৱালীয়ে ডালতে বহি চুলি আঁচৰিব লাগিছে। সদাগৰে আচৰিত মানি ছোৱালীজনীৰ ফাললৈ চাই মাত লগালে, তুমি কোন? দেৱতা নে মানুহ নে অপেশ্বৰী নে যখিনী? কোন কোৱা? তুমি এই ভৰ দুপৰীয়া গছৰ ডালত কিয় বহি আছা? ইয়াৰ আগে ছোৱালীজনীয়ে মানুহ কেতিয়াও দেখা নাছিল। সেই দেখি ভয় খাই কি উত্তৰ দিব একোকে থিৰ কৰিব নোৱাৰি মাকক বিনাই মাতিলে। আহঁতৰ পাত লৰে কিশোৰে, চিলনী আই মোৰ আগতে পৰে। এইদৰে মতা মাত্ৰকতে চিলনী কৰবাৰ পৰা উৰি আহি জীয়েৰৰ আগতে পৰিল। আই মোক কিয় মাতিছ বুলি চিলনীয়ে সুধিলত জীয়েকে গছৰ তলত থকা সেই মানুহটোলৈ মাকক আঙুলিয়াই দেখুৱালে। চিলনীয়ে ডেকা আৰু ধুনীয়া সদাগৰক দেখিয়েই মনে মনে ভাবিলে, যদি এই মানুহটি ভাল হয় তেন্তে এওঁলৈকে মোৰ ছোৱালীজনী বিয়া দিব পাৰিলে ভাল হ'ব। ইয়াকে ভাবি তললৈ আহি চিলনীয়ে সদাগৰক আগৰে পৰা গুৰিলৈকে জীয়েকৰ সকলো কথা ভাঙি পাতি ক'লে। সদাগৰে চিলনীক ক'লে যে মোৰ অনেক ধন বস্তু আছে, মই চহকী মানুহ, কিন্তু মোৰ এতিয়া 7জনী ঘৈণী আছে। তুমি যদি সেইবাবে কোনো আপত্তি নকৰি তোমাৰ জীয়ৰীক মোলৈ বিয়া দিয়া, তেনেহ'লে মই নিশ্চয়কৈ কৈছোঁ যে তাইক মই সুখে সন্তোষে ৰাখিম, কেতিয়াও দুখ নিদিওঁ। সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি চিন্তি জীয়েকক সদাগৰলৈকে দিবলৈ মান্তি হ'ল আৰু জীয়েকক ভালেমান বুজাই বঢ়াই নমাই আনি সদাগৰৰ হাতত সমৰ্পণ কৰিলে। চিলনীয়ে কান্দি কাটি কাকুতি মিনতি কৰি সদাগৰক ক'লে যেন ছোৱালীটিক তেওঁ দুখ নিদিয়ে আৰু জীয়েককো ক'লে, আই মোক তোৰ লগা হ'লে শিকাই দিয়াৰ দৰে মাতিলেই মই তোৰ আগত পৰিমগৈ। ইয়াৰ পিছত সদাগৰে চিলনীৰ জীয়েকক ঘৰলৈ আনি বৰ মৰম চেনেহ কৰি ৰাখিলে। কিন্তু সদাগৰৰ আগৰ 7জনী ঘৈণীয়েকে চিলনীৰ জীয়েকৰ ৰূপ দেখি ভাবিলে যে এনেই ৰূপহী ঘৈণীয়েককে পাইছে যেতিয়া সিহঁতক আৰু দেখিব নোৱাৰা হ'ব। ইয়াকে ভাবি 7জনীয়ে চিলনীৰ জীয়েকক হিংসা খিয়াল কৰি দুখ দিবলৈ ধৰিলে। এদিন 7জনীয়ে লগ লাগি চিলনীৰ জীয়েকক ক'লে, তই বৰ অপেশ্বৰী হৈ আহিছ, আমি ঘৰৰ বনবাৰী কৰি ৰান্ধি বাঢ়ি দিম, তই বহি বহি খাবি, যা আজি তই ভাত ৰান্ধগৈ। চিলনীৰ জীয়েকে তাৰ জীৱনত কেতিয়াও ভাত ৰন্ধা নাই। সেই দেখি কেনেকৈ ভাত ৰান্ধিব লাগে নাজানি একোকে উপায় নাপাই কান্দি কান্দি বাৰীৰ পিছফালে কলনীৰ মাজত বহি বিনাই মাকক মাতিলে। আগলি কলা পাত লৰে কিশোৰে, চিলনী আই মোৰ আগতে পৰে। এইদৰে মতা মাত্ৰকে চিলনী আহি তাইৰ আগত পৰিল। কি হ'ল, মোক কিয় মাতিছ বুলি জীয়েকক চিলনীয়ে সুধিলত জীয়েকে ক'লে, আই মোক সতিনীহঁতে ভাত ৰান্ধিবলৈ কৈছে, মই কেনেকৈ ভাত ৰান্ধিব লাগে নাজানো, নাৰান্ধিলে সিহঁতে গিৰিহঁতক লগাই দি মোক কি কৰোৱাই ঠিক নাই। মাকে জীয়েকৰ কথা শুনি ক'লে, আই তই একো ভয় নকৰিবি, কেনেকৈ ভাত ৰান্ধিবি মই কৈ দিওঁ শুন। এটা চৰুত এচৰুকৈ পানী দি তাতে চাউল এটা পেলাই দিবি আৰু
আন এচৰু পানীত এডাল শাক পেলাই দিবি। দি চৰু দুটাৰ তলত এডোখৰ কাঠখৰি দি থৈ তই আখল ঘৰৰ পৰা ওলাই বাহিৰত বহি থাকিবি। দেখিবি চৰুত অক্ষয় ভাত আৰু আঞ্জা হৈ আছে। ইয়াকে জীয়েকক বুদ্ধি দি চিলনী উৰি গুচি গ'ল আৰু জীয়েকে চিলনীয়ে কোৱাৰ দৰেই কৰিলে। ভাত খাবৰ সময়ত সতিনীয়েকহঁতে ভাতৰ পাতৰ তলত একোটা গাঁত খান্দি লৈছিল। যেই চিলনীৰ জীয়েকে সিহঁতৰ পাতত ভাত দি যায় তেতিয়াই সিহঁতে সেই ভাত পাতৰ তলৰ গাঁতত পেলাই দি ভাত ঢুকাল লৈ আহ বুলি আকৌ ভাত খোজে। এইদৰে সতিনীয়েকহঁতে যতবাৰ ভাত খোজে ততবাৰ চিলনীৰ জীয়েকে চৰুৰ পৰা ভাত আনি দি থাকে। শেষত সিহঁত হাৰি লাজ পাই উঠি গ'ল। এদিন সতিনীহঁতে চিলনীৰ জীয়েকক গোহালি ঘৰ অটাবলৈ ক'লে। চিলনীৰ জীয়েকে গোহালি ঘৰৰ ভিতৰ সোমায়ে মাকক মাতিলে। আগলি কলা পাত লৰে কিশোৰে চিলনী আই মোৰ আগতে পৰে। জীয়েকে এইদৰে বিনাই মতা মাত্ৰকতে চিলনী আহি আগতে পৰি কিয় মাতিছ বুলি জীয়েকক সুধিলত জীয়েকে ক'লে, আই সতিনীহঁতে মোক গোহালি অটাবলৈ কৈছে। কেনেকৈ অটাম তোমাক সুধিবলৈ মাতিছোঁ। মাকে ক'লে, গোহালিৰ ইফালৰ পৰা সিফাললৈ বাঢ়নিৰ কাঠি এডাল বোলাই যা, দেখিবি ঘৰটো চিকুণ হৈ পৰিব। এই বুলি কৈ মাক উৰি গ'লত চিলনীৰ জীয়েকে তাকে কৰিলে আৰু সেইদিনা গোহালি ঘৰ আগতকৈ বেছি চাফা হৈ জকমকীয়া হৈ পৰিল। চিলনীৰ জীয়েকৰ এনে সুন্দৰ বনবাৰী দেখি সদাগৰে তাইক বৰ ভাল পাবলৈ ধৰিলে। চতৰ বিহুৰ ওচৰ চাপিলত সদাগৰে ৮জনী ঘৈণীয়েকক গাই প্ৰতি ৫ সেৰকৈ কপাহ দি ক'লে, তহঁতে মই বিহুত পিন্ধিবলৈ চোলা চুৰিয়া কাপোৰ গামোচা বৈ দে আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম। ৭জনী ঘৈণীয়েকে গাই প্ৰতি লৰালৰিকৈ কপাহবোৰ লৈ চন্দিয়াই নেওঠি পাজিবতি সূতা উলিয়াই কাপোৰ ববলৈ লাগি গ'ল। কিন্তু চিলনীৰ জীয়েক ঠেকত পৰিল। তাইতো একোকে নাজানে কেনেকৈ গিৰিয়েকক কাপোৰ বৈ দিয়ে দেখিম। চিলনীৰ জীয়েকে বাৰীৰ পিছফালে গৈ মাকক আগৰ দৰে বিনাই মাতিলত মাক আহি আগতে পৰি জীয়েকক সুধিলে, কি কথা কিয় মাতিছ? জীয়েকে কাপোৰ বোৱাৰ কথা ক'লত চিলনীয়ে জীয়েকক ক'লে, আই তই চিন্তা নকৰিবি, তই তোৰ গিৰিয়েকক কাপোৰ দিব পাৰিবি। ৪টা বাঁহৰ চুঙাত এজোলাকৈ কপাহ সুমাই চুঙাকেইটাৰ মুখত সোপা দি থৈ দে। বিহুৰ দিনা যেতিয়া তোৰ গিৰিয়েৰে কাপোৰ খুজিব তেতিয়া চুঙা ৪টা আনি গিৰিয়েৰৰ হাতত দিবি। এই বুলি চিলনী উৰি গ'লত জীয়েকে ৪টা চুঙা আনি ৪জোলা কপাহ মাকে কোৱাৰ দৰে ভৰাই সোপা দি থৈ দিলে। সতিনীয়েকহঁতে লচপচকৈ কাপোৰ বৈছে আৰু চিলনীৰ জীয়েকে একো নকৰাকৈ কপাহবোৰ পেলাই থৈছে দেখি সিহঁতে পেটে পেটে ৰং পাই ভাবিছে, এইবাৰ বান্ধৈ পৰিল ফান্দত। এইবাৰ চিলনীৰ জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে। বিহুৰ দিনা ৭জনী ঘৈণীয়েকে নিজৰ নিজৰ কাপোৰ গামোচা চোলা চুৰিয়া উলিয়াই গিৰিয়েকৰ হাতত দিলে আৰু চিলনীৰ জীয়েকে মাথোন চুঙা ৪টা দিলে। সতিনীয়েকহঁতে চিলনীৰ জীয়েকে চুঙা ৪টা গিৰিয়েকৰ হাতত দিয়া দেখি ঢেক ঢেক কৰে হাঁহিবলৈ ধৰিলে। সদাগৰেও খঙত চকু ৰঙা কৰি চিলনীৰ জীয়েকক সুধিলে, এইবোৰ কি দিছ? তোৰ কাপোৰ কতা? তাই ক'লে, চুঙাকেইটা মেলি চাওঁ। সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাফৰ মেলিলত সুন্দৰ চোলা চুৰিয়া
পাট কাপোৰ আৰু গামোচা ওলাই পৰিল আৰু সেইবোৰ ইমান বঢ়িয়া আৰু মিহি যে সেইবোৰৰ আগত সতিনীয়েকহঁতৰ সূতাকানি বুলিলেই হয়। সদাগৰে সেই দেখি খঙত সাতোজনীয়ে দিয়া কাপোৰবোৰ দুখৰ কৰি দলিয়াই পেলাই নি চিলনীৰ জীয়েকে দিয়াবোৰ পিন্ধিলে। লাহে লাহে সতিনীয়েকহঁতে গম পালে এজনী চিলনী আহি তাইক এনেদৰে বুদ্ধি দি যায়। ইয়াকে গম পাই সিহঁতে চিলনীজনীক মাৰিবলৈ বুদ্ধি আলোচিলে। তাই কি বুলি চিলনীজনীক মাতে সেইটো সিহঁতৰ ভিতৰত এজনী চোপা দি লুকাই থাকি শিকি লৈ এদিন গোহালি ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলত চিলনীজনী আহি তাইৰ আগত পৰিল। তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ বাঢ়নীৰে কোব মাৰি পেলাই গোবৰৰ তলত পুতি থলে। চিলনীৰ জীয়েকে এই কথাৰ সংসূত্ৰকে নাপালে। ইয়াৰ পিছত চিলনীৰ জীয়েকে মাকক ইনাই বিনাই কতবাৰ মাতিলে, কিন্তু মাক আৰু ক'ৰ পৰা আহিব? সতিনীয়েকহঁতে কিবা বুদ্ধি কৰি চিলনীজনী মাৰিলে বুলি তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেকুৰি কান্দিবলৈ ধৰিলে। ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল। যাবৰ সময়ত সদাগৰে সাতোজনী ঘৈণীয়েকক দঢ়াই ক'লে সিহঁতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে। এদিন মুদৈ এটাই ফণি, আৰ্চি, সেন্দুৰ, খুৰিবাতি, গোন্ধতেল আদি বেচিবলৈ বুলি সদাগৰৰ ঘাটতে তাৰ নাও বান্ধিলেহি। সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতে চকুৰ কুটা দাঁতৰ শাল চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি মুদৈটোৰ পৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচৰ বাবে তাক এজনী ৰূপহী ছোৱালী দিম বুলি ক'লে। এই ছোৱালীজনীক লৈ যাবলৈ সি মান্তি হ'ল। চিলনীৰ জীয়েকক সতিনীয়েকহঁতে ক'লে, আমাৰ ঘাটত এটা মুদৈয়ে ইমান বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আহিছে। আমি চাই মেলি তাৰ পৰা কিছুমান বস্তু কিনি আনোগৈ আহ। চিলনীৰ জীয়েকে ক'লে, বাইহঁত মোক একো নালাগে, তোমালোকেই যোৱা, মই নাযাওঁ। মোক তেখেতে কলৈকো যাবলৈ হাক দি গৈছে। সিহঁতে তাইক নানা ৰকমে বুজাই নেৰানেপেৰাকৈ ধৰা শেষত তাই থেৰো গেৰুকৈ সিহঁতৰ লগত গৈ ঘাট পালেগৈ। সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈ নাৱত তুলি দিলত মুদৈয়ে আগে সিহঁতৰ সৈতে আলোচি থোৱা মতে খপকৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ'ল। মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ। তাত চিলনীৰ জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে। নৈৰ পাৰত মুদৈটোৰ ঘৰ। চিলনীৰ জীয়েকে ৰ'দত বহি শুকান মাছ ৰখি থাকোঁতে এনেদৰে বিনাই আছিল। কুমাৰণী আয়ে মোক কুটুৱাই দিলে, চিলনী আয়ে মোক দাঙি ধৰিলে, সাউদৰ কোঁৱৰে মোক বিয়া কৰালে, সাতসতিনীয়ে মোক ডুমত বেচিলে, ডুমে মোক শুকান মাছৰ ৰখীয়া কৰিলে। চিলনীৰ জীয়েকে এইদৰে বিনাই শুকান মাছ ৰখি থাকোঁতে সেইপিনে সদাগৰ নাৱেৰে উজাই ঘৰলৈ আহিছিল। দূৰৰ পৰা এই বিননি শুনি সদাগৰে সেইখিনিতে নাও ৰাখি চিলনীৰ জীয়েকৰ ওচৰলৈ গৈ তাইৰ কি হৈছে, কিয় কান্দিছে বুলি সুধিলত সকলো কথা ভাঙি সদাগৰক ক'লে। তেতিয়া সদাগৰে তাইৰ আগত নিজৰ চিনাকি দি নাওত তুলি গা পা ধুৱাই ৰিহা মেখেলা পিন্ধাই লৈ গুচি আহিল। নাওতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত সুমাই থৈ
তাই উশাহ ল'বলৈ পেৰাটোত এটা পিন্ধা কৰি দিছিল। সদাগৰে ঘৰ পাই তেওঁৰ আনবোৰ বয় বস্তুৰে সৈতে পেৰাটো তেওঁৰ শোৱনি ঘৰত সোমাই থলে। সাতোজনী ঘৈণীয়েকক আগত দেখি সদাগৰে সুধিলে, তহঁত এটাই কেইজনীক দেখিবলৈ পাইছোঁ, কিন্তু চিলনীৰ জীয়েকক নাই পোৱা কিয়? সিহঁতে উত্তৰ দিলে, তাই আজি ভালেমান দিন হ'ল মাকৰ ঘৰলৈ গ'ল, উভতি অহাই নাই। এই কথা শুনি সদাগৰে সিহঁতক ক'লে, মোৰ মনে ধৰিছে তহঁতে তাইক কিবা এটা কৰিলি। বাৰু তহঁতে সঁচা কৈছ নে মিছা কথা কৈছ, মই তহঁতক এতিয়াই পৰীক্ষা কৰিম। এই বুলি এটা দ গাঁত খনাই তাত জোং আৰু কাঁইট পুতি এডাল এৱা সূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি দি ঘৈণীয়েকহঁতক ক'লে, যি এই সূতাৰ ওপৰেদি বগাই যাব পাৰিব সিয়েই নিৰ্দোষী বুলি জানিম। এজনী এজনীকৈ 6জনী ঘৈণীয়েকে এৱা সূতাৰ ওপৰেদি গৈ সূতা ছিঙি গাঁতত পৰি মৰিল, কিন্তু 7মজনী নপৰিল। সেইজনীয়ে সেই সূতাইদি 7 বাৰ অহা যোৱা কৰিলে, তথাপি সূতাডাল নিছিঙিল, কাৰণ তাই সঁচাকৈয়ে চিলনীৰ জীয়েকক বেচাৰ কথা একো নাজানিছিল। আন সতিনীয়েকহঁতে সেই কাম কৰোঁতে তাই ভাত ৰান্ধিছিল। ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই 6জনী ঘৈণীয়েকক গাঁততে মাটি দি পুতি থলে আৰু চিলনীৰ জীয়েকক পেৰাৰ পৰা উলিয়ালে। তাৰ পিছত চিলনীৰ জীয়েক আৰু 7মজনী ঘৈণীয়েকৰে সৈতে সদাগৰে গৃহবাস কৰি সুখত কটাবলৈ ধৰিলে। আমাৰো কাপোৰ কানি কলা হ'ল, আমি গুচি আহিলোঁ।